কোনে যে ফোন কৰি থাকে মাৰ্কশ্বিটে সোমাবও শান্তি নিদিয়ে। হেল্ল', কোনে কৈছে? আহো মাক চকলাই, ছোৱালী মানুহে মোক ফোন কৰিছে। অঁ খালোঁ দে মই ভাত, তই গা খালি নে নাই? তই কোন হয়? তুমি মোক চিনি নাপাৱা, কিন্তু মই তোমাক চিনি পাওঁ। কি কৰি আছা এতিয়া? মই এনেই ঘুমাই আছোঁ। তই কি কৰি আছা? মই তোমাৰ লগতে কথা পাতি আছো। হয় নেকি? পিছে তুমি ক'ৰ হয়? মই জাগিৰোডৰ। ময়োচোন জাগিৰোডে। পিছে কি নাম তোমাৰ? ৰাণী। মই হ'ম ৰজা তুমি হ'বা ৰাণী, আমাৰ এই কাহিনী পিছত পোনা দুটি কম। বাহ, তুমি ইমান ধুনীয়া গান গাব জানা। হা হা হা, মই আগৰ পৰাই ভাল গাওঁ। এনেও মই গায়কৰ দৰেই, মইতো জুবিন দাৰ দৰেই আছিলোঁ, কিন্তু মাজৰ পৰাহে বাদ দিছোঁ গান গাবলৈ। নহ'লে আজি মই জুবিন দাৰ নিচিনাই গায়ক হ'লোঁ। কি কাৰণে গান গোৱা বাদ দিছা তুমি? কাৰণ সেইখিনি সময়ত মোৰ ডিঙিটো ফাঁচি আছিল। এটা ভিক্স চকলেট আনি খালং, কিন্তু ডিঙিটো ভালেই নহ'ল। এতিয়া তুমি গান গোৱা নে নোগোৱা? গান মাজে মাজে। পিছে তই এতিয়া কি পঢ়ি আছ? তই কি পঢ়ি আছা? মই না আণ্ডাৰ মেট্ৰিক পাছ। এইবিলাক তুমি বুজি নাপাবা। এইবিলাক পাছ যোনে তোনে কৰিব নোৱাৰে, কিন্তু আমাৰ নিচিনা টেলেণ্ট ল'ৰাবোৰেহে পাছ কৰিব পাৰে। পাছত ফোন কৰিম দে, এতিয়া ৰাখো। দে ৰাখ, কিন্তু পাছত ফোন কৰিব নাপাহৰিবি হা। ঐ জিন্তু, কি কৰি আছ ইয়াতে? তই এতিয়া ক'ত যাৱ? জিন্তু, মোক এটা সহায় কৰি দিব লাগে। সহায় লাগে তোক? কি সহায় লাগে ক সোনকালে। জিন্তু। কি? জিন্তু, ক সোনকালে। কি জিন্তু জিন্তু কৈ আছ? জিন্তু অ' কুকুৰৰ পোৱালি, খালি জিন্তু জিন্তু কৈ আছ। নকওঁ কিয়, কি হ'ল তোৰ? জিন্তু, তই আৰু মই দুয়োটাই জাগিৰোডত যাম ব'ল। কিয়? জিন্তু, মোৰ নতুন ফেচবুকৰ ছোৱালী এজনী লগ কৰিব যাওঁ ব'ল। বা তই কেনেকৈ পাৰ বে, এজনীৰ পাছত এজনী লগ কৰিয়ে থাক। ইমান সোনকালে তই ফেচবুকত ছোৱালী পতালি নে? কিন্তু বল থাকিলে কি হ'ব, আচল হৈছে কাইদা। ঐ বেটা, যাচোন যা, গৰুকেইটা দি থৈ আহ। এই বুঢ়াটো মানে হ'লেই আৰম্ভ, ভালদৰে কথা এটাও পাতিব নোৱাৰো। জিন্তু, তহঁতৰ কেইটা গৰু আছে? তোক কিয় লাগে আমাৰ ঘৰত কেইটা গৰু আছে? জিন্তু, গৰুবিলাক পাগল হৈ ফুৰে। তই মোক পাগল বনালি নে কি? নহয় জিন্তু, মই এটা জমনি কৰি লওঁ। হেই জিন্তু, কি কৰি আছ তই? ছোৱালী চাই আছং মই। কতো জিন্তু, তোৰ ৰুমত দেখোন ছোৱালী নাই। তই দেখোন সোমাইহে আছ। তই দেখা নাই কি কৰি আছং? জিন্তু, যো অলপমান বাহিৰত আড্ডা মাৰিব যাওঁ। অঁ যো অলপমান ক'ৰবাত বহি থাকোঁ। কিমান থাকিম আৰু ঘৰত সোমাই। জিন্তু, ময়ো যাম কিন্তু তোমাৰ লগত। জিন্তু, কিন্তু কাইলৈলৈকে জাগিৰোড যাম দেই। দে হ'ব দে, তই চিন্তা কৰিব নালাগে, যাম দে। জিন্তু, তহঁতে জাগিৰোড কিয় যাবি? তই কি বুজি পাবি, তই সৰু হৈ আছ, তই ঘৰতেই থাক। জানো দে কিয় যাবি জাগিৰোড। কিয় যাম কচোন নহ'লে তই। তোৰ বান্দৰামী স্বভাৱ না, তই জাগিৰোডত ছোৱালী চাবহে যাবি। মই চব জানো দে। তই কেনেকৈ গম পালি? মই কুকুৰৰ গোজ চাই গম পাওঁ কোন কুকুৰে হাগিব, আৰু তুমিতো তেনেকুৱাই না। জিন্তু, ব'ল তেনেহ'লে যাওঁ আড্ডা মাৰিব। তহঁতে আগে আগে যা, মই তহঁতৰ পাছে পাছে গৈ আছোং। যো। এইবাৰ ময়ো যাওঁ। মোবাইলটোকো লগতে লৈ যাম, ক'ৰবাত ফোন আহিব পাৰে। কোনে বা ফোন কৰিছিল মোক আজি? বা জিন্তুটো এতিয়াও অহা নাই। বিৰাট লেধা জিন্তু, কোনেও তেনেকুৱা নাহে। নবহ তহঁতে। বা জিন্তু, কোনদিনাত আহি পালি পাত্তাই নাপাল দেখোন। জিন্তু, এইবাৰ আমি আৰম্ভ কৰোঁ না গল্প। ঐ পিংকু, তয়ো কালি ওলাবি, আমাৰ লগত জাগিৰোড যাম। মোৰ লগত হ'ব? নাজানো মই তনৰ লগত, পুলিচৰ মাৰ খাবা। আমাৰ লগত গ'লে পুলিচৰ মাৰ খায় না কি? তই চিন্তা নকৰিবি, মই যি কৰিব লাগে কৰিম। জিন্তুৱে কিন্তু বহুত ভাল দেই। থুই আহিল আৰু ফোনটো। তহঁতে দুটা অলপ চুপ চাপ বহি থাকিবি হা। জিন্তু, কোনে ফোন কৰিছে তোক?
তই এইবিলাক বুজি নাপাবি। দিছ ইজ মাই পাৰ্চনেল মেটাৰ। হেল্ল', জানো ভাত খালা? কি খালি এটা কথাকেই কৈ থাকা। খালি ভাতেই খাই থাকিম নে কি মই? এনে কৈছিলো জানো। কি কৰিছ তই? খবৰ কেনেকুৱা? মোৰো বহুত ভাল খবৰ। এই জিন্তু, কাক ফোন কৰি আছ তেনেকুৱাকে? আৰু জিন্তু, আমাকো অলপ শুনা। কোনে ওচৰত আছে? এই দুজন পাগল ল'ৰা মোৰ ওচৰতে বহি আছে। কি বকি আছে নেজানো আৰু। এই জিন্তু, কি ফাল্টু কথা কোৱা? জিন্তু, মই কিন্তু বেয়া পাইছোঁ তোক। এনেই কৈছোঁ মই তোমালোকক। হেল্ল', মই তোক ঘৰত গৈ ফোন কৰি আছোঁ ৰ। ঐ ল'ৰাহঁত, তহঁতে ইয়াতে বহি থাক হা। মোৰ ঘৰত কাম আছে, অলপ কামটো কৰি আহোঁ হা। অ' বেটা, ক'ত গৈছিলি তই? গৰুকেইটা দি আহিলি তই? ঐ সদায় আহি আছোঁ ৰ মই। মোৰ মানে বিৰাটকৈ হাগা লাগিছে। দে যা যা, সোনকালে হাগগৈ। তোৰ গেষ্টিক হৈছে, সেইকাৰণে পাদাবিলাক গোন্ধাইছে।